তো নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী অকল মই আপোনালোকক এটি ৰাভাৰ সংস্কৃতি ৰাভাবিলাকৰ শব্দ ক্ৰিয়া কেনেকৈ নিয়মবিলাক কৰে এটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম প্ৰতি সমূহ অলপ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰি আছে এটো আমাৰ ৰাভা সমাজত কি ধৰণৰ নিয়মবিলাক কৰে এটো আপোনালোকক দেখুৱাই আছে মই এটো এতিয়া आत्मा शांतिर कारणे जीटू करा है पैसा खुचरा और चाउल एटू दुली दिया है और ये दुली आसे ये पैसार जुदी बर्सी किने और माछ मारे तितिया बोले बहुत माछ कामरे आगर मानुबिलाक कय हैना নহয় মইও ইমানখিনি নাজানো এইবিলাক पैसा পুরাই আছে মানুবিলাকে কি কৰে মই আপোনালোকক অলপ সমূহ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব এতিয়া এটু গান্থি মুৰা বুলি কয় যেটো আত্মা আমি মৃত্যুৰ পিছত কাপুৰত ইয়াক ৰাখি থোৱা হয় এটু আজি বিদায় দিয়া হ'ব যাতে হি স্বৰ্গ লাভ হয় বুলি আমি এই ৰাভা সমাজত কৰা হয় নিয়ম কিছুমান ঠাইত কেনেকুৱা কৰে মই নাজানো কিন্তু আমাৰ এইফালে এনেকৈ কৰে এই কাপোৰটো এজনক দি পঠাব মানে ইয়াৰ আত্মা শান্তিৰ কাৰণে ই যাতে স্বৰ্গীয় লাভ হয় এই কাৰণে এই কামটো কৰা হয় আৰু সকলো সমাজতে এই শ্ৰাদ্ধ ক্ৰিয়াটো কৰা হয় এটো মই আপোনালোকক এটা সৰু ক্লিপ লৈ আনছে যদি ভাল লাগে আপোনালোকে এই ভিডিওটো সকলোৱে যাতে শেয়াৰ কৰে আমাৰ ৰাভা সমাজত সকলোৱে যাতে দেখা পায় এইবিলাক জানি লোৱাটো বহুত দৰকাৰ এহে মই আপোনালোকক এটা সৰু ভিডিও লৈ আনছে যদি ভাল লাগে লাইক কমেন্ট কৰিব আৰু যদি এনেকুৱা ভিডিও চাব বিচাৰে তেতিয়া হলে আপোনালোকে যিবিলাকে ফলো কৰা নাই ফলো কৰি দিব আৰু ভিডিওটো শেয়াৰ কৰি দিব